चिरां जिल्ला समाज अनसाय बिफानजों लोगोसे आइजो आरो गथ'सा जौगाखां बिफाननि बानजायनायाव काजलगावआव खुंदों गथ'साफोरनि थाखाय निउट्रिसन किट राननाय हाबाफारि खुंदों। चिरां जिल्लानि काजलगावआव थानाय जिल्ला मिरुनि नब्लाङाव दिनै गथ'साफोरनि थाखाय निउट्रिसन किट राननानै होनाय हाबाफारिखौ लायो। बे हाबाफारियावनो गथ'सा आरो बेमारिफोरनि सावस्रि जौगाहोनायनि सायावबो गुवारै सावरायलायनाय जायो। बेजों लोब्बा लाखिनानै गासै 148 लोरबां गथ'साफोरनो माखासे जाग्रा मुवाफोरखौ राननानै होनाय जायो। एमएलए जयन्त बसुमतारिया हाबाफारियाव गाहाय आलासि महरै बाहागो लायो आरो लेङाइ जिल्ला बेंगिरि राकेश्री लेखारु बिफाननि बिबानगिरि समेश्वर मोसाहारि आरो गुबुन बिफाननि सोद्रोमाफोराबो बाहागो लादों। बे हाबाफारिनि सोमोन्दोआव एमएलए जयन्त बसुमतारि आरो बिफाननि बिबानगिरिया मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। আজি চিৰাং জিলা ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চিৰাং জিলাৰ অন্তৰ্গত আমাৰ কোন ল'ৰা ছোৱালী যিবিলাকে শ্যাম বুলি কোৱা হয় ছেভিয়াৰ একিউট মেল নিউট্ৰিশ্যন পুষ্টিহীনতাত ভোগা 148গৰাকী চিৰাং জিলাত আছে। সেইসকলক যাতে নিউট্ৰিশ্যন পাব পাৰে নিউট্ৰিচিয়াছ ফুড আইটেম এটা কিট বিতৰণ কৰা হৈছে। তো ইয়াত বিশেষকৈ 148গৰাকী কোন ল'ৰা ছোৱালী যাতে পুষ্টিহীনতাৰ পৰা যাতে পুষ্টিহীন এটা অৱস্থালৈ ঘূৰাই আনিব পৰা যায় তাৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। আশা ৰাখিছোঁ যে এই আজিৰ যিটো মিটিং সেই মিটিঙৰ যোগেদি অকল আমি যিটো বিতৰণ কৰিছোঁ সেইটো মানে আমাৰ নিশ্চয়কৈ আমাৰ গাৰ্জেনসকলে নিৰ্ভৰ নকৰিব, কাৰণ আমাৰ এই অঞ্চল পুষ্টিকৰ খাদ্যৰ এটা সম্ভাৰ আমাৰ আছে নিশ্চয়কৈ। শাক পাচলি ইয়াৰ লগতে সেইটো ব্যৱহাৰ কৰি নিশ্চয়কৈ মাকেই হওক বা কেঁচুৱাই হওক নিশ্চয় পুষ্টিকৰ নিশ্চয় হ'ব, মই এইটো আশা ৰাখিছোঁ। আজি আমাৰ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ চিৰাং জিলাত যিহেতুকে চিৰাং জিলাটো বহুত পিছপৰা জিলা আৰু আমাৰ চিৰাং জিলাৰ উত্তৰ অঞ্চলত বিশেষকৈ বহুত দুখীয়া ফেমিলিবোৰ আছে কাৰণে আমাৰ ইয়াতে 148জন আমি ছেম চিলড্ৰেনসকলক স্বাস্থ্যহীনতা শিশুসকলক আমি নিউট্ৰিশ্যন ফুড কিটছ আমি ডিষ্ট্ৰিবিউশ্যন কৰাৰ প্ৰগ্ৰাম লৈছোঁ আৰু এই প্ৰগ্ৰামত আমাৰ সুন্দৰভাৱে আমি আজি 30জন আমাৰ বেনিফিচিয়াৰীসকলক আমাৰ স্বাস্থ্যহীনতা আমাৰ ছেম চিলড্ৰেনসকলক আমি ইনভাইট কৰি পেলাই ইয়াতে চিৰাং জিলাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আমাৰ কনফাৰেন্স হলত আমি মিটিঙৰ যোগেদি আমাৰ অনাৰেবল এমএলএ ছাৰৰ যোগেদি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যোগেদি আমি সেই যে ছেম চিলড্ৰেনসকলক ফুড কিটছ নিউট্ৰিশ্যনটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। এতিয়া আমাৰ নিউট্ৰিশ্যনেল ফুড আমাৰ আজি যেনেকৈ আমাৰ হেৰি আছে মিল্ক আছে, আমাৰ ইয়াতে চুজি আছে, ইয়াতে আমাৰ ফল মূল আছে, কাজু বাদাম আছে, এই ধৰণৰ আমাৰ নিউট্ৰিচিয়াছ মানে বস্তু আমি ইয়াতে দিছোঁ। जिसे थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन। 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relativpublicschool@gmail.com आवबो जगाजग खालामनो हागोन।